কামাখ্যা পানী মাজত ৰিলেক্স কৰি আছে আৰু অৱস্থা বেয়া হৈছে গুড মৰ্নিং গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া ৰাতিপুৱা বাজিল মৰ্নিং 5:30 বাজিল। তো বৰ্তমান মই যাই আছোঁ গুৱাহাটী। কি কামত যাই আছোঁ আপোনালোকক দেখাম বাৰু, বিশেষ একো কাম নাই। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বৰ্তমান মই ৰখি আছোঁ সুমনক, মানে কি গুৱাহাটীত গম পাইছে অম্বুবাচী মেলা চলি আছে, তাতে যাই আহোঁ। মা কামাখ্যাৰ আশীৰ্বাদ লৈ আহোঁ যাতে বছৰটো ভালে ভালে যায়, তাৰে কামলৈ যাব ল'লোঁ আৰু না। তো সুমন আহি পালে ডাইৰেক্ট ষ্টেচন যাওঁ। তো ডাইৰেক্ট ষ্টেচন লগ পাইছোঁ। তো আমাৰ মাজত সুমন আহি উপস্থিত হ'ল, পূৰা হেণ্ডচাম লুকছ হৈছে পূৰা। আজি ছোৱালী পটাবহি, পটাবি না এটা ছোৱালী নাচাবি, ছোৱালী স্বাস্থ্যৰ কাৰণে হানিকাৰক, বুজি পাইছা? সুমন এটা শ্বেয়াৰ কৰি দিওঁ নেকি? এটা ধুনীয়া শ্বেয়াৰ বাবা বুলি কবি। খহিব ধৰিছে দিহিঙৰ গৰা, খহিব ধৰিছে দিহিঙৰ গৰা, সেই জান তুমি পাতি কিনি মুক্ত ধৰা। তো শ্বেয়াৰটো যদি ভাল লাগিছে কমেণ্ট এটা কৰি দিব। তো গাইজ বৰ্তমান গুৱাহাটী পাই গ'লোঁ। আহি থকা নেদেখালোঁ আৰু না, বহুত ভিৰ, প্লাছ ইয়াতো বিৰাট যাম। কিন্তু ইমানো নাই আজি, কিন্তু মানুহ বহুত আছে, মানুহ বহুত। তো ডাইৰেক্ট লগ পাইছোঁ কামাখ্যাত। তো ইমান ভিৰ আজি চানডে কাৰণে বহুত মানুহ ভিৰ হৈছে পাই আজি। থিয় দিব উপায় নাই। মোৰতো অৱস্থা ফাটি গৈছে, বাকী যি নহওক শুন, মোৰ অৱস্থা বিৰাট বেয়া হৈ গৈছে। তো এইখিনি কষ্ট আছে আৰু। তো চাওঁচোন কি হয়। সুমন গৰম কেনে? টিপটপ ন? পানী ফ্ৰী, পানী ফ্ৰী ফ্ৰী। এনেকুৱা গৰম লাগছে আৰু মানে ক'ব উপায় নাই। খোজকাঢ়ি এতিয়া মাত্ৰ 10:30 বাজিছে, 10:30 বজাতে পূৰা হেভি গৰম দিছে। মইতো শ্বৰ্ট খুলিছোঁ, উপায় নাই আৰু। তললৈকে মাত পানী ঢালি দিম মই, এতিয়া সকলো খুলিছোঁ, মাত পানী ঢালিম মই অলপ। পূৰা গৰম লাগছে, আগততো বহুত ভিৰে। তো মই গৰম বহুত লাগছে, অলপ পানী ঢালি দিলোঁ। এতিয়াহে শান্তি মজা। তো লগ পাই আছোঁ ওপৰত। তো গাইজ ওপৰত যাই আছোঁ। যদি আমি এতিয়া পাৰ কৰিব লাগিব কেদাৰনাথ কেনেকৈ যাম? তোমাৰ কেদাৰনাথ যাব লাগিবতো আমি, কিন্তু মামুলি কথা কেদাৰনাথৰ কাৰণে। কেদাৰনাথ 20 কিলোমিটাৰ, তো এইটো কিমান 6-7 মান হ'ব এইটো কিবা। তো এইটো একোৱে নহয়, এইটোতে আমাৰ কষ্ট কৰোঁতে বেদ মাজি গৈছে। জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মাতা দি। তো কামাখ্যাত লগ পাম, ভিউ পইণ্ট দেখাম বাৰু। কিমান কেনেকুৱা লাগছে? হা ফিলিংছটো কেনে? ভোক চোক কিবা লাগছে নেকি? একো লগা নাই। পাৰা তই এতিয়ালৈকে মাৰা নাই মাতাত? মাৰি দি একবাৰ হিপিয়া বুলি কৈছোঁ। চুৱেগত নহয়, চুৱেগত ক'ব লাগে, চুৱেগ। গাইছ পানী দি আছে, পানী খাওঁ ৰ গাইছ, পানী খাওঁ, পানী দি আছে। তো বাবাজি आप कहाँ से हो? गोवर्धन। सब बार आते हो या पहली बार? ये अब सब बार आते हो या इस साल ही पहली बार आ रहे हो? महामाई बुलाती है अमावस्या मेले में, तो हर साल आते हैं। हर साल? हाँ, अमावस्या मेले में आते हैं बाबा लोग, दर्शन मेले के लिए। कि साधु बहता पानी कहीं रुकते नहीं, फिर रमते जोगी बहते पानी कहीं ठहरते नहीं, भगवान काशी नाम सदाई रहता है दे माई, सदाई रहता है। माँ जय माँ कामाख्या। बाकी तो आगे आगे महामाई कामाख्या जागे। माँ कामाख्या जहाँ ले जाएगा वहीं जाएंगे। कि देखो ये भी एक सिद्धपीठ है, 51 सिद्धपीठों में, जहाँ सुदर्शन चक्कर से टुकड़े हुए थे, तो यहाँ जूनी गिरी थी। हाँ, तो यह सिद्धपीठ है, यहाँ भी साधु संत आते हैं। तो साधु संत जगह जगह भ्रमण करते हैं चारों धामों में, इसलिए करते हैं जगह जगह धर्म का प्रचार करना और लोगों को शिक्षित करना, जन कल्याण के लिए जीना। मुग्धुम हो जाते, टिप टप मुग्धुम। গুৱাহাটী ভিউ পইণ্ট পূৰা দেখা পায়, গুৱাহাটী চাৰিওপৰে পূৰা এইটো ট্ৰেইন যাই আছে। তো ভালকৈ দেখা আছোঁ, চাওক ভিউ পইণ্টটো ভালকৈ দেখা আছোঁ পূৰা বেক কেমেৰা কৰি।
उज्जैन महाकाल। आप रोज पर आते हो या इस बार पहली बार? रोज पर आते हो। थोड़ा आशीर्वाद दीजिए बाबा जी। কামাখ্যা মন্দিৰ প্ৰাংগণত 12 বছৰৰ